পথাৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ যেহেতু এইকেইদিন পথাৰ আৰু ঘৰ এনেকুৱা হৈ আছে সময়তো খেতিখন কৰিবই লাগিব নে কি কয় ৰাইজ আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ কিয় নাচাই বাৰু কওকচোন একেবাৰে গাঁৱৰ প্ৰাকৃতিক পৰিৱেশ এটা দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আৰু দেখাই থাকিম ভিডিঅ'বোৰ চাই থাকিবলৈ মোৰ পেজটো ফলো কৰি থব দেই বেছিভাগ ভিডিঅ'ত আপোনালোকক মই প্ৰাকৃতিক পৰিৱেশবোৰ দেখাই থাকিবলৈ মানে চেষ্টা কৰি আছোঁ আৰু আপোনালোকে কেনেকুৱা ভিডিঅ' চাই ভাল পায় বা কেনেকুৱা ভিডিঅ' মোৰ পৰা চাব বিচাৰে কমেণ্ট বক্সত জনাই দিবচোন তেনেকৈ মই বনাবলৈ চেষ্টা কৰিম আৰু এয়া আমাৰ ৰোৱনীসকল কাপোৰ চাপোৰ পুৰা ঠিক ঠাক কৰি লৈছে মানে পানী আছে পথাৰত আৰু জোক আছে বহুত সেইকাৰণে পুৰা কাপোৰ কানি ঠিক ঠাক কৰি লৈছে আৰু এইজন দাদাই ধুনীয়াকৈ বেৰা দি আছে মানে গৰু ছাগলীয়ে খাই ফেলব সেইকাৰণে গৰু ছাগলীয়ে খাই পেলাব নোৱাৰাকৈ মানে বেৰাখন দি আছে ইমান ধুনীয়াকৈ গছবোৰ পুতি লৈছে মই ভিডিঅ'টো কৰি ল'লোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব বুলি ভাবি কিনে আৰু আমাৰ ৰোৱনীখিনিয়ে মানে মোক জোকাই আছে ভিডিঅ' কৰাৰ কাৰণে এইয়া জোকাই মোক যাই আছে দেখছি না পুৰা জোকাই যাই আছে আৰু এইটো পিছত যি গৈছে এইটো বাইদেউ বা আমাৰ মানে মস্ত জমেনি তেওঁ যদি পথাৰত থাকে মানে কাষৰ মানুহখিনিয়ে পথাৰত থকা যেনে নালাগে মানে ৰ'দ বৰষুণ একোৱে গাত নালাগে আৰু ইমান জমনি কৰি থাকে ইমান হাহুৱাই থাকে ঘৰত মানে যিমানখিনি দুখত থাকোঁ ঘৰৰ নানানটা সকলোৰে টেনশ্যন থাকে দিয়কচোন ঘৰত পইচাৰ টেনশ্যন হওক কিবা টেনশ্যন হওক ঘৰত বহুত দুখত থকা যায় মানুহবিলাকে চব ঘৰত ইমানখিনি দুখত থকাৰ পিছত যে এইকেইদিন যে পথাৰত আছোঁ এনেকুৱা অনুভৱ হৈছে যেন মই একদম পুৰা বৃন্দাবনত বাস কৰি আছোঁ এনেকুৱা লাগি আছে ইমান ধুনীয়া জমনি কৰি আছে সকলো দুখ পাহৰি এওঁলোকৰ লগত ময়ো ভুই ৰৈ আছোঁ মানে ইমান বেছি জমনি হৈ আছে কাষতো বহুত মানুহ আছে ইয়াত চাই লওকচোন বহুত মানুহ আছে এনেকৈ বহুত মানুহৰ মাজত থাকি ভাল লাগে অকলে থাকি ঘৰত ভাল নালাগে ইমানখিনি মানুহৰ মাজত থাকি মানে অকলে থাকিলে যিমানখিনি দুখ আছে আৰু সিমানখিনি দুখ আহি হেঁচা মাৰি ধৰে ভাবতে চিন্ততে মানে মাথাই হেং মাৰি দিয়ে সেইকাৰণে এই মানুহৰ মাজত থাকি মানে চবখিনি দুখ পাহৰি গৈছোঁ এনেকুৱা হৈছে আৰু এয়া চাহ পানী খালোঁ আমি আজিলৈ আহিলোঁ বাবা